বন্ধু বান্ধৱীসকল আমি ওলাইছোঁ আজি ঘৰতে খাবৰ কাৰণে। ঘৰতে একচুৱেলি বিয়াৰ পিছত যিটো নিয়ম কৰা হয় পৰম্পৰাগতভাৱে, সেই নিয়মৰ মাজত আমি ওলাই যাব লৈছোঁ আৰু যিখিনি নিয়ম নীতি হয় সেই নিয়ম নীতিখিনি আপোনালোকৰ মাজত দাঙি ধৰিম। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, আপোনালোকে শেষলৈকে চাব। যদি ভাল পায় তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আমি এতিয়া যাবৰ কাৰণে ৰেডি হৈছোঁ, গাড়ীত বহিছোঁ আৰু বাকী গাড়ীবিলাকো ৰেডি হৈছে। আগফালে পিছফালে গাড়ীবিলাক ৰেডি হৈছে, আমি যাবলৈ ওলাইছোঁ। গৈ আকৌ আমি বিয়াঘৰৰ পৰা আপোনালোকক দেখাম। আমি বৰ্তমান এনেকুৱা মন্দিৰ ৰেডি হৈছে। গাঁৱৰ মানুহবিলাকে নামিছে। ভকত সমাজৰ নিয়ম নীতি অনুসৰি ইয়াত দৰা কইনাক পঢ়োৱা হৈছে। আগফালৰ পৰা দেখাবলৈ আমাৰ অলপমান অসুবিধা হৈছে, সেইটো মানে বেক চাইডৰ পৰাই দেখাইছোঁ। আমি ভাত খাবলৈ বহিছোঁ দেই। এইফালে ডিষ্ট্ৰিবিউটৰ হৈ আছে আৰু আমি ৰৈ আছোঁ, এতিয়ালৈকে খোৱা নাই। বৰ্তমান খাম আৰু গাহৰি মাংস, মাছ, ভাত খাই আছোঁ। খাই আছে আমাৰ এতিয়া দৰা আৰু দৰাৰ নিয়ম নীতি মাজে ৰং লগাব লৈছে। তাকে আমি এতিয়া
এয়া আচলতে খুব আনন্দৰ কথা যি পুত্ৰৰ আগত মাতৃয়ে ইমান সুন্দৰকৈ নাচ প্ৰদৰ্শন কৰি আছে আৰু ওচৰ চুবুৰীয়া বৌ বা খুৰী মাহী সকলোৱে বিহু নাম গাইছে আৰু নিজ মাতৃয়ে পুত্ৰৰ আগত এনেধৰণে খুব সুন্দৰভাৱে নৃত্য প্ৰদৰ্শন কৰিছে।